হাই এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলো কেনে আছে? ইনশাআল্লাহ মই ভালে আছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো যাতে ভালে কুশলে থাকক। আৰু মই দুটা টাব দেখুৱাই আছোঁ আপোনালোকক। এইটো মই কিনিছিলোঁ এটা টাব, মানে বহুত ধুনীয়া হৈছে পাতটো। আৰু এইটো লগালোঁ মই মানি প্লাণ্ট। মই নাজানো, বহুতে কয় বোলে মানি প্লাণ্ট লগাব লাগে, সেইকাৰণে মই লগালোঁ। বহুত ধুনীয়া হৈছে। আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ৰেচিপি নহয় কিন্তু ৰেচিপিত ইউজ কৰে। যেনেকৈ কেক, বিস্কিট, পিজ্জাত যিটো আমাৰ টুটি ফুটি আমি ইউজ কৰোঁ নহয়, আমি বজাৰৰ পৰা কিনি আনোঁ, সেইটো মই আজি ঘৰতে বনাম। আৰু কেনেকৈ বনাওঁ আহকচোন, ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি শেষলৈ চাই থাকিব। এইখিনি বনাবলৈ লাগিব মোক অমিতা, আৰু এই অমিতাখিনি মই ভালকৈ বখলিয়াই ল'ম। বখলিয়াই ধুই ভিতৰৰ যিবিলাক আঁহ থাকে সেই আঁহখিনিও আমি পেলাই ল'ব লাগিব। পেলাই ধুনীয়াকৈ টুকুৰা টুকুৰাকৈ কাটি ল'ব লাগিব। আপোনালোকে অমিতাৰ সলনি তৰমুজ আছে নহয়, তৰমুজ দিও বনাব পাৰে। যেনেকৈ তৰমুজৰ বাকলিটো ক'লা, সেইটো পেলাই ওপৰৰ ৰঙাখিনি আমি খাওঁ, মাজৰ বগা অংশখিনিটো আমি ৰৈ যায়, সেইখিনিৰো বৰ ধুনীয়া হয়। আৰু এতিয়া মই গোটেইখিনি সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ একেলগে। কাটি এইখিনি মই ভালকৈ ধুই অকণমান পানীৰে বইল কৰি ল'ম, তেতিয়া আমাৰ শুকাওঁতে বহুত ধুনীয়া হয়। আৰু এইখিনি মই বইল কৰিব দিলোঁ। বইল কৰা হোৱাৰ পিছত ভালকৈ চেকি মই 3টা বাতিত ট্ৰেন্সফাৰ কৰি ল'ম। আৰু 3টা বাতিত লোৱাৰ পিছত এইখিনিক মই কালাৰত দিম। আপোনালোকৰ ইচ্ছা অনুযায়ী যিকোনো কালাৰ দিব পাৰে। মই ফুড কালাৰ কিনি আনিছিলোঁ। ইয়াতে মই ফাৰ্ষ্ট টাইম গ্ৰীণ কালাৰ কৰিম। ফাৰ্ষ্ট টাইম কালাৰটো গ্ৰীণ পাতল হ'ল, পিছত আৰু অকণ বেছিকৈ দি মই ডাৰ্ক গ্ৰীণ কৰি ল'লোঁ। আপোনালোকে পাতল বা ডাৰ্ক যিকোনো কৰিব পাৰে। আৰু ছেকেণ্ডত মই ৰেড কালাৰটো ইউজ কৰিলোঁ। এয়া চাওক কি ধুনীয়া কালাৰ এটা হৈ গ'ল, ৰেড হৈ গৈছে। আৰু থাৰ্ডটো য়েল্ল'। আপোনালোকৰ চইচ অনুযায়ী যিকোনো আপোনালোকে দিব পাৰে, গ্ৰীণ, পাৰ্পল, ব্লু যিকোনো দিব পাৰে। মই ইয়াতে য়েল্ল' এটা দিলোঁ। এই কালাৰখিনি কিন্তু আপোনালোকে যিকোনো ষ্ট'ৰত পাব পাৰে, কিন্তু JNRCত বেছি সুবিধা হয়, তাতে পোৱা যায়েই। আৰু এনেকৈ চব ধুনীয়াকৈ মোৰ 3টা কালাৰ ৰেডি হ'ল। আৰু এইখিনি মই ৰ'দত ভালকৈ শুকাব দিম, তেতিয়াহে মোৰ ধুনীয়া এটা টুটি ফুটি ৰেডি হৈ যাব। সঁচাই কিন্তু ন, অমিতাৰে ইমান ধুনীয়া টুটি ফুটি বনাব পাৰি। আপোনালোকেও বাৰু এনেকৈ বনাইছেনে? কমেণ্ট কৰিবচোন। আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰি চাবচোন। আৰু আজি ভিডিঅ'টোৰ পৰা যদি আপোনালোকে অকণমান কিবা হ'লেও শিকিছে বা উপকৃত হৈছে, তেন্তে মোৰ ভিডিঅ'টো লাইক এটা কৰিব। তেন্তে ভিডিঅ'টো আজি ইয়াতে এৰিলোঁ। থেংক ইউ এভৰিৱান।